প্ৰথম যেটো আমাৰ এটো ৰঙিয়া সাব ডিভিজন আছিল প্লাস ৰঙিয়া আমাৰ উন্নয়ন খণ্ড আছিল ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰদল জেপি আমাৰ কমলপুৰ সমষ্টি আছিল আৰু অন্য হাতে আমাৰ কয়া বৰপুলা ধুইবালা যেটো কয় তাৰপিছতে বাৰাংহাটি বালিসত্ৰ একেখন পঞ্চায়ত আমাৰ হাজো সমষ্টি আন্ডাৰত আছিল এইবাৰ যি ডিলিমিটেশন হল ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে যি ডিলিমিটেশন কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণ তাত আমাৰ ৰঙিয়া সমষ্টিৰ যি বিটিসি পাৰ্ট আছিল তামুলপুৰ জিলা যেটো পাৰ্ট 1,40,000 ফুট আমাৰ মাইনাস হৈছে এনডাৰ আমাৰ কমলপুৰ ব্লকটো গোটেই ইয়াত সোমাই গৈছে মাত্ৰ এখন জিপি সোমা নাই অন্যহাতে আৰু বিডিয়া জাজিকুনা ব্লকৰ মধুকুছি পঞ্চায়ত আমাৰ বৰদল পঞ্চায়ত হৰদত্তা পঞ্চায়ত বীৰদত্তা পঞ্চায়তৰ পাৰ্সিয়াল পাৰ্ট ইয়াত সোমাইছে লগতে ৰঙিয়া টাউনৰ দুটা ৱাৰ্ড আমাৰ কমলপুৰ সমষ্টিত আছিল 8 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ড আৰু এইবেলি হাজোৰ পাৰ্টৰ পৰা কয়া বৰপুলা বাৰাংহাটি বৰপুলা ধুইবালা তাৰপিছত ইপিনে আমাৰ মনাকুছি এটা পাৰ্ট ইপিনে আমাৰ সৈয়দ খট্টনাথ তাৰপিছত বাক্তা এই গোটেই বৃহৎ অঞ্চলটো এই বৰলিয়াৰ পাৰে পাৰে বা আমাৰ ইপিনে আপোনাৰ দমদমাৰ ওচৰলৈকে মনাকুছি বৰ্ডাৰলৈকে এই বৃহৎ অঞ্চলটো ইয়াত সোমাইছে ইপিনে কলতাকুছি নাপাওঁতে আকাদিলৈকে হিৰাজানিলৈকে এই বৃহৎ অঞ্চলটো আমাৰ ৰঙিয়া সমষ্টিত যেটো সোমাল আৰু আমি নিজে মনোনিৱেশ কৰিছো এইবিলাক এৰিয়াত চাব লাগে কিদৰে কাম কাজ হৈছে আমাৰ চৰকাৰ যেটো ইয়াতে আমাৰ বিধায়িকা আছে ইয়াতে তেওঁলোকে ভালই কাম কৰি আছে আৰু ভাল কাম হওক এই নিমিত্তে আৰু মই নিজেই আটাইকেইটা পঞ্চায়ত মই এৰি দিছিলো মানে ৰিকমেন্ডেশন দিছিলো যে মোৰ যেটো ব্লক ৰঙিয়া পৰে ৰঙিয়া ব্লকৰ আন্ডাৰত যি সমষ্টি নাথাকো ইভন কমলপুৰ সমষ্টি বৰদল জিপি সেইখন জিপিৰো মই জিপি ভৱনটো চেংচন দিছিলো আৰু ইয়াৰো জিপি ভৱনটো চেংচন দিছো ইভন ধুইবালাটো দিছো এটো সেকেন্ড ফেজত দিব গোটেইবিলাক পঞ্চায়ত অফিস ভাল হলে অকল পঞ্চায়তৰ কাৰ্যক্ৰম কৰিলে নহব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে আন্তঃগাঁথনি লাগে আৰু সেই নিমিত্তে আটাইকেইটাতে এটা মডেল এষ্টিমেট কৰি 20 লাখ টকাৰ পঞ্চায়ত ভৱন চেংচন কৰি দিয়া হৈছে যোৱাকালি আমি কিছু ট্ৰাই কৰিছিলো সমাপ্তি কৰাৰ কাৰণে কিন্তু যোৱাকালি আমি 3খন পঞ্চায়ত কভাৰ কৰিব নোৱাৰিলো বৰদল আৰিমন্ন মৰঞ্জানা আৰু আমাৰ এখন কয়া বৰপুলা যেটো আমাৰ বিধানসভা চলি আছে বিধানসভাৰ মাজতে যোগদানো চলি আছিল যোগদান শেষ কৰি কিছু সময়ৰ কাৰণে ৰঙিয়াত আহি আকৌ পুনৰ গুছি গৈছো যেটো আমাৰ গধূলি সংযুক্ত বিধান দলৰ বৈঠক আছিল তাত আমি উপস্থিত থাকিবলৈ আৰু সেই নিমিত্তে যোৱাকালি আহিব নোৱাৰি কাৰণে কালি ডেট দি থৈ গৈছো যে অহাকালি আমি 2টা বজাৰ পিছত আহিম আজি হাউস শেষ হোৱাৰ পিছত আতততাকৈ ইয়ালৈকে ৰাওনা হলো খুব ভাল লাগিল ৰাইজে যিদৰে মৰম আশীৰ্বাদ দিলে আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এই আশীৰ্বাদ এই মৰম থাকিব এটো অটল বিশ্বাস আছে এতিয়া আমি মৰঞ্জানাত যাম যেটো 9, 10, 11 তাৰিখে উত্তৰ পূব ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আয়োজন কৰা হৈছে আৰু উক্ত অনুষ্ঠানৰ আমি যেটো ৱৰ্কিং প্ৰেচিডেন্ট আছো ৰিসেপশন কমিটি এই নিমিত্তে মাননীয় মন্ত্ৰী ডাঙৰীয়া আহিছে তাত আমি কিছু ৰিভিউ লম আৰু সকলোৰ সহযোগত ভক্তপান ৰাইজৰ সহযোগত ৰঙিয়া মহকুমাবাসী হাজোবাসী কমলপুৰবাসী লগতে তামুলপুৰ চিপাজাৰ গুৱাহাটী নলবাৰী এই অঞ্চলৰ নামনীয় সমষ্টি বৃহৎ অঞ্চলৰ ধৰ্মপান ৰাইজৰ সহযোগত নিশ্চয় অধিৱেশনভাগে সাফল্যমণ্ডিত প্ৰায় 25 লাখ ভক্তৰ তাত সমাগম হ'ব